স্বাগতম সকলোকে। মই মীনাক্ষীয়ে অন্য দিনৰ দৰে আজিও এটা ভিডিঅ' লৈ আহিছোঁ। ৰঙালাও আগৰ সেই আঞ্জাখন কাৰ কাৰ প্ৰিয় হয় এটা কমেণ্ট কৰি জনাবচোন। লোকেল মাছৰ সৈতে সেই ৰঙালাও আগৰ আঞ্জাখন বনাবলৈ চেষ্টা কৰিছোঁ। আহক তেনেহ'লে পলম নকৰি যাওঁ ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে ইয়াত দেখিছেনে ৰঙালাও আগ খুব ধুনীয়াকৈ ধুই বাছি লৈছোঁ, আগবোৰ আঁতৰাই লৈছোঁ। লৈ এতিয়া এখন থালৰ মই কাটি যাম আহকচোন। আৰু ইফালে মাছ ৰেডি কৰিছোঁ, কাৱৈ মাছ আৰু তৰা মাছৰ লগত বনাম। আপোনালোকে খায়নে এনেদৰে এটা কমেণ্ট কৰিবচোন। আৰু খুব ধুনীয়াকৈ শাকবোৰ কাটি লৈছোঁ মই। গোটেইখিনি যিহেতু দেখাব নোৱাৰি, তাৰে মাজত অকণমান ডান্সো দেখাই দিলোঁ দেই। কেনেকুৱা হৈছে সেইটো ক'ব। দেখিছেনে শাকখিনি খুব ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এটা কুকাৰত মই বহাই দিম। তাতে সেয়া নিমখ দি দিছোঁ আৰু কলাখাৰ দি দিছোঁ। আৰু ইয়াত গৰম পানী দি মই কুকাৰত দি দিছোঁ। আৰু মাছখিনি নিমখ হালধি সানি মই খুব ধুনীয়াকৈ ভাজি ল'ম। এখন কেৰাহী পাতি তাতে কৰি আছোঁ। এতিয়া মই সকলোখিনি দি উতলি থাকোঁতে মাছ দি দিলোঁ। আৰু এয়া উতলি আছে। ফাইনেলি মোৰ হ'বলৈ হৈছে, মানে হৈয়ে গ'ল অলৰেডি। আৰু মোৰ চাওকচোন থালখন ৰেডি কৰি দিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে